Hi guys, welcome back to my channel. পুনৰ এটি ভিডিঅ' লবলৈ সকলোকে স্বাগতম জনাইছোঁ গাইছ। আজি ফাইনেলি মই কাৰিমেৰে আহিছিলোঁ। কাৰিমেৰ মানে ভাগিনটো বাৰ্থডে আছিলে। বাৰ্থডে উপলক্ষে দিনৰ কিছু আয়োজন হ'ল। কেক চেক অলৰেডি কাটিলোঁ আৰু আপোনাৰ লুচি লুচি বনালোঁ, কেক কাটিলোঁ আৰু এতিয়া অলৰেডি আমি চিকেন বনাম আৰু চিকেন আছে লগত চিকেন তাৰপিছত পাপৰ আছে লগত মানে আছে মিক্স চব্জি আছে, দালি আছে, ভাজি আছে, এনেকৈ আৰু বনাম আৰু ঠিক আছে গাইছ। আমি দেখাই আছোঁ ফাইনেলি কি কৰিম আৰু এয়া মোৰ ওচৰতে আছে। শৰব দাও স্যার ধুনীয়াকৈ জল বস্তু কাটি আছে এইজনী কাটি আছে আপোনাৰ লক্ষী গুচাই আছে, নহৰু পিচি আছে, মছলা পিচি আছে দেই গাইছ, দেখাই আছোঁ মই। এয়া আমাৰ বেটা, এইটো আমাৰ বেটা দুষ্ট বেটা, এইটো আমাৰ ল'ৰা, এজনী আমাৰ এইজনী সেইজনী দেই। ঠিক আছে আৰু পিছত দেখাই আছোঁ মই মাংসটো কি বনাই কেনেকৈ বনাম। ঠিক আছে গাইছ আৰু ভিডিঅ'টো শেষলৈকে চাব। অ'কে, প্ৰথমে এটা কাম কৰে, হাতৰ পৰা কোনে কোনে ভাল পায় কমেণ্টছত জনাব। এই ৰঙালাও মস্ত প্ৰকাণ্ড কেৰাহীডাল বহাই দিয়া হৈছে। এই ৰঙালাওখিনি বনোৱা হ'ব। এই ৰঙালাওখিনি বহাই এই সৰু কেৰাহী এটা আছে তাত আজৰি কৰি লোৱা হ'ব। তাৰপিছত চিকেনকণ মাংসকণ বহাই দিয়া হ'ব। ঠিক আছে গাইছ। এয়া ভিডিঅ'ত হেৰিটা দি দিয়ক, হাই হেল্ল' দি দিয়ক। এই লাষ্ট হয় হে দে এয়া দেখাইছোঁ গাইছ দেই। এয়া চব্জিখিনি বহাই দিছে। এয়া অলৰেডি গাইছ এই চিকেনখিনি অলৰেডি মছলা মাৰি ৰেডি কৰি থৈ দিয়া হৈছে। বনাম আৰু বনাবলৈ আৰম্ভ কৰিম কিছু সময়ৰ পিছত। ঠিক আছে, বনালে আকৌ এবাৰ দেখাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। যদি চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। অ'কে, গাইছ ফাইনেলি মাংসটো হৈ গ'ল। হা এই ফাইনেলি মাংসটো হৈ গ'ল। অলপ কিছু সময়ৰ পিছত আপোনালোকে মাংসটো আমি খাম আৰু দেই একেলগে বহি। ঠিক আছে,